मोथामबिल गामियाव लाथिख' दाखोर दाला सामलायनायनि सायाव सांग्रांथि मेल। ग्रीन बड'लेण्ड मिशन बिटिआर सोरखारनि सिङाव थाद'नाय गैयै आरो गोजोर इयुननि थाखाय बारहावाखौ दाबि खालामनाय आयदानि सायाव गुबुन गुबुन जिल्लाफोराव बानजायनाय बायदिनो क'क्राझार जिल्ला मोथामबिल गामिनि रायमाना फ्रेन्ड्स क्लाबनि नब्लाङाव खुंफुंजायो। बे हाबाफारिखौ ग्रीन बड'लेण्ड मिशनआ खुंदोंमोन, जाय बिटिआर सरकारनि मोनसे हाबाफारि जाय सोमखोर, स्मार्ट आरो गोजोन बड'लेण्ड लाबोनायनि सायाव गोसो होगासिनो। मख'जाथावदि ग्रीन बड'लेण्ड मिशनखौ थांनाय जुलाइ दानाव जागायनाय जादोंमोन आरो दिनैसिम बिटिआरनि मोन 258 लाइमोन क्लाबफोरा नांथाबना दं आरो मोन 10 गामिफोरखौ बे मिशननि सिङाव सरजाबनाय जादों। बड'लेण्ड हालामनि ग्रीन बड'लेण्ड मिशननि सिङाव थानाय गुबुन गुबुन जायगाफोराव गुबैयै रायजोआरि हा, हाग्रा, गामिनि गेलेग्रा फोथारफोराव 1.2 लाखनिबो बांसिन बिफां गायनाय जादों। दिनैनि बे हाबाफारियाव ग्रीन बड'लेण्ड मिशननि बिथोनगिरि मनरन्जन दास बिथांजों लोगोसे सिटनि बोसोनगिरि रन्जन कुमार बरुवा, मिरु इउपिपिएल दोलोनि बिबानगिरि हान्थिगिरि नार्जारी लोगोसे ग्रीन बड'लेण्ड मिशननि गुबुन गुबुन बिबानगिरिफ्रा बाहागो लायो। मोथामबिल गाঁৱত উপস্থিত হৈছোঁ ইয়াতে। তো ইয়াত আমাৰ যেটো এৱাৰনেছ কেম্প হৈছে, আমাৰ এডপ্টেড ভিলেজৰ যেটো আমাৰ কনসেপ্ট গ্ৰীন বড'লেণ্ড মিশনৰ তাৰে এটা মানে অংশ আছিল আমাৰ এৱাৰনেছ কেম্প। আমি গৌৰৱৰে মানে ক'ব বিচাৰিছোঁ যে আজি যিখন মোথামবিল গাঁৱত আহিছোঁ আমি, খুব ভালদৰে আমাৰ এৱাৰনেছ কেম্পটো হৈছে। আৰু আপোনালোকে জানে যে অনাৰেবল আমাৰ চিফ এক্সিকিউটিভ মেম্বাৰ ছাৰৰ যেটো আমাৰ ভিজন আছিলে, প্ৰত্যেকে জানে সেই ভিজনটো হৈছে আমাৰ কেনেকৈ বিটিআৰখন আমাৰ স্মাৰ্ট, তাৰপিছত পিচ এণ্ড গ্ৰীণ কৰিব পাৰি, সেইটো উদ্দেশ্য আগত ৰাখিয়ে আমি আগবাঢ়ি গৈ আছোঁ। আৰু তাৰে এটা অংশ হৈছে আমাৰ গ্ৰীণ বড'লেণ্ড মিশন। তো গ্ৰীণ বড'লেণ্ড মিশনৰ মই মিশন ডাইৰেক্টৰ হিচাপে যেটো ৰেছপঞ্চিবিলিটি লৈছোঁ, তো মই যিখিনি পাৰোঁ খুব ভালদৰে মানে নিবলৈ চেষ্টা কৰি আছোঁ। সকলোৰে সহযোগ পাইছোঁ, মই খুব ভাল লাগিছে। আমি এই ফেজত আমি 10খন ভিলেজ আমি এডপ্ট কৰি লৈছোঁ। এই 10টা ভিলেজত আমাৰ বিভিন্ন কাৰ্যসূচী হ'ব। প্ৰথম আৰু প্ৰধান কাৰ্যসূচীটো হৈছে আমাৰ মানে প্লেণ্টেশ্যনটো। তো এই গাঁওখনত আমি যেনেকুৱা ধৰণৰ ৰাস্তা হওক বা মানে কমিউনিটি স্পেচ হওক, স্কুল কেম্পাছ, একাডেমিক কেম্পাছ হওক, চাৰ্চ হওক, প্ৰত্যেকতে আমাৰ প্লেণ্টেশ্যন চলিব। আৰু বিভিন্ন প্ৰকাৰৰ প্লেণ্ট আছে আমাৰ 4বিধমান আমাৰ মানে তেনেকুৱা আমি মানে বাছি লৈছোঁ। ইকনমিকেলি ইম্পৰ্টেণ্ট প্লেণ্ট আছে, এনভাইৰনমেণ্টেলি বিউটিফুল প্লেণ্ট আছে, মেডিচিনেল প্লেণ্ট আছে আৰু ফ্ৰুট ক্ৰপ আছে। য'ত যেনেকৈ ফিড হয় আমি তেনেকৈ আমি গাঁওখনত কৰিম। আকৌ আমি তাত এটা মেজৰ কম্পনেণ্ট হ'ব আমাৰ মানে ৱেষ্ট মেনেজমেণ্টটো। কেনেকৈ এই গাঁওখন তাৰমানে আমি জিৰ' ৱেষ্ট ভিলেজ কৰি পেলাই এটা মেছেজ আমি বেলেগক দিব বিচাৰিছোঁ। যিহেতু এইখন ৰায়মনাৰ ওচৰতে, আপোনালোকে জানে যে ৰায়মনাখন নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ হৈছে, গতিকে ইয়াত যথেষ্ট সংখ্যক টুৰিষ্ট আহি আছে আমি জনাত। স্পেইনৰ পৰাও আহিছে। আৰু আমি লাকি যে যিখন গাঁৱত আমি মানে এই কাৰ্যসূচীটো ল'ব বিচাৰিছোঁ, তাত মানে স্পেইনৰ পৰাও মানে টুৰিষ্ট আহিছে মোক ক'লে। আৰু হোমষ্টেও আছে। তো গতিকে হোমষ্টে থাকিলে তাত যদি আমি অলপ যদি বিউটিফিকেশ্যনটো কৰি দিব পাৰোঁ, ভিলেজাৰখিনিয়ে যদি ধুনীয়াকৈ ৱেষ্ট মেনেজমেণ্টটো কৰিব পাৰে, তো তাত যদি জিৰ' প্লাষ্টিক ইউজ হয়, কোনো যদি প্লাষ্টিক ইউজ নকৰে, প্ৰত্যেক মানুহে যদি সচেতন হয় আৰু প্ৰত্যেক মানুহে যদি ভাৰ্মি কম্প'ষ্ট, আমি দুটা ভাৰ্মি বেড দিম তেওঁলোকক, দি পেলাই সেই ভাৰ্মি বেডৰ পৰা মোৰ এটা মানে ইচ্ছা আছে কি সেই গাঁওখনৰ পৰা যিখিনি মানে ভেজিটেবল অলপ কিবা অলপ সেইখিনি যাতে অৰ্গেনিক হয়। তেওঁলোকৰ নিজৰ ফেমিলিটোও বাচিলে আৰু 10জন মানে মানুহক বচাব পাৰিব। আপোনালোকে জানে যিখিনি মানে ভেজিটেবল আজিকালি বজাৰত আমি দেখিবলৈ পাই আছোঁ, কিছুমানত মেক্সিমামতে সাৰ আৰু কেমিকেল সাৰ আৰু পেষ্টিচাইড থাকে, যাৰ কাৰণে কেঞ্চাৰটো খুব বেছিকৈ হয়। তো গাঁৱৰ যিখিনি ব্যক্তি আছে সকলোকে মই অনুৰোধ কৰিম যে তেওঁলোকে যে প্ৰত্যেকে যাতে ভাৰ্মি কম্প'ষ্টটো খুব ভালদৰে ইউটিলাইজ কৰি পেলাই তাৰ পৰা যিখিনি ভাৰ্মি কম্প'ষ্ট ওলাব, সেই ভাৰ্মি কম্প'ষ্টখিনিৰে তেওঁলোকে ধুনীয়াকৈ কিটচেন গাৰ্ডেনটো কৰক। আৰু এটা সুকীয়া বজাৰ ইয়াত ক্ৰিয়েট কৰিব লাগে। এতিয়া লোৱাৰপাৰাত গৈছিলোঁ মই, লোৱাৰপাৰাত মানে কৰে কি তেওঁলোকে মানে যিখিনি শাক পাচলি বনায় তাত কেমিকেল ইউজ নকৰে তেওঁলোকে। তো তাৰে যিখিনি শাক পাচলি তেওঁলোকে বজাৰত নিয়াৰ লগে লগে শেষ হৈছে আৰু এটা বজাৰত এটা মানে সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। তো মই ভাবোঁ ইয়াতো আমাৰ যিটো মোথামবিলৰ যিখিনি আমাৰ ভিলেজত আমি যিখিনি মানে হাউচ হোল্ড আছে, তেওঁলোকে যদি এই কামটো কৰে, তেওঁলোকে এখন ইয়াত বজাৰ হয়, এই বজাৰত এটা সুকীয়া স্থান দখল কৰিব পাৰিব। টুৰিষ্ট যিখিনি আহিব, সেই টুৰিষ্টখিনিয়ে
তেওঁলোকৰ পৰা ধুনীয়াকৈ শাক পাচলিখিনি কিনি লৈ যাব। ইয়াৰ উপৰিও আমাৰ মানে ইয়াতে গ্ৰীণ বড'লেণ্ড মিছনৰ যি আদাৰ বিভিন্ন কম্পনেণ্ট আছে সেই কম্পনেণ্টবিলাকো আমি ইয়াত সোমাবলৈ চেষ্টা কৰিম। আৰু বাইদেউসকল আছে, আমাৰ VCDC চেয়াৰমেন মহোদয়ো আছে, তেখেতেও যথেষ্ট সহায় কৰিছে। তো মই ভাবোঁ ইয়াত যদি প্ৰত্যেকৰে সহায়টো পাই যাম, আমি এইখন খুব ধুনীয়া মানে ভিলেজ কৰিম। ইতিমধ্যে আমি বৰংগাবাৰীত আমাৰ মানে ছিনিয়ৰ জাৰ্নেলিষ্ট আছে, তেখেতে গম পায় যে বৰংগাবাৰীত আমি ইমান সুন্দৰ ৰেছপন্স পাইছোঁ। তাত মানে আমি যিখিনি অলৰেডি প্লেণ্টেশ্যন কৰিছোঁ, সেই প্লেণ্টেশ্যন মানে 100% আছে। আমি যেতিয়া তাত গ'লোঁ আজি 4-5 দিন আগত, আমি ইলেক্ট্ৰিকেল ভেহিকুল লৈ পেলাই এইখন ভিজিট কৰিব লগা হৈছে, কাৰণ ইমান কভাৰ কৰিছোঁ। তাৰমানে অলমষ্ট 2800 প্লেন আমি কভাৰ কৰিছোঁ। গতিকে খোজ কাঢ়িব নোৱাৰা কাৰণে তেওঁলোকে কৰিছে ইলেক্ট্ৰিকেল ভেহিকুলৰ ব্যৱস্থা কৰিছে। তো এই গাঁওখনতো আমি গোটেই তেনেকুৱা ধৰণে প্লেণ্টেশ্যন